নমস্কাৰ বন্ধু বান্ধৱীসকল সানি টেকনলজি ইউটিউব চেনেলটোলৈ মই সানি আপোনালোক সকলোকে পুনৰবাৰ স্বাগতম জনাইছোঁ। তো বন্ধু বান্ধৱীসকল আজি ৰাতিপুৱা আপোনালোকৰ বাবে 9টাকৈ গুৰুত্বপূৰ্ণ খবৰ ওলাই আহিছে। গোটেইকেইটা খবৰে আপোনালোকৰ বাবে বহুতেই গুৰুত্বপূৰ্ণ। তো সম্পূৰ্ণকৈ ভিডিঅ'টো শেষলৈকে স্কিপ নকৰাকৈ চাই থাকক। তো বন্ধু বান্ধৱীসকল এতিয়ালৈকে যদি ভিডিঅ'টো লাইক কৰা নাই প্লিজ এটা লাইক কৰিব, ভিডিঅ'টো শ্বেয়াৰ কৰিব আপোনালোকৰ ফ্ৰেণ্ডসকলৰ মাজত, আৰু এতিয়ালৈকে যদি চেনেলটো ছাবস্ক্ৰাইব কৰা নাই প্লিজ ছাবস্ক্ৰাইব কৰি ছাইডত থকা যিটো বেল আইকন আছে প্ৰেছ কৰি অল অপশ্যনটো ক্লিক কৰিব। মই যেতিয়া আপোনালোকৰ বাবে এনেকুৱা ধৰণৰ ভিডিঅ'সমূহ দিম তেতিয়া আপোনালোকে সকলোতকৈ ফাৰ্ষ্টত নটিফিকেশ্যনসমূহ পাই থাকিব। তো বন্ধু বান্ধৱীসকল আহক ভিডিঅ'টো আৰম্ভ কৰোঁ। বন্ধুসকল আজিৰ প্ৰথমটো খবৰ হৈছে এটা গুৰুত্বপূৰ্ণ খবৰ। তহঁতে পৰীক্ষা দে ফেইল কৰিলেও পাছ কৰাই দিম, ছ'চিয়েল মিডিয়াত ভাইৰেল মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ মন্তব্য। দেওবাৰে বিশ্বনাথৰ দুখনকৈ চাহ বাগিচাত আদৰ্শ উচ্চ মাধ্যমিক বিদ্যালয়ৰ আধাৰশিলা স্থাপন কৰে শিক্ষামন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। প্ৰথমতে সাকুমতা চাহ বাগিচাত আৰু ইয়াৰ পিছতে প্ৰতাপগড় চাহ বাগিচাত আধাৰশিলা স্থাপন কৰে মন্ত্ৰীগৰাকীয়ে। আনহাতে সাকুমতা চাহ বাগিচাত আধাৰশিলা অনুষ্ঠান সমাপ্ত কৰি মঞ্চৰ পৰা নামি প্ৰতাপগড় বাগিচালৈ বুলি গাড়ী দুটাৰ প্ৰকক্ষণত মঞ্চৰ সন্মুখত উপস্থিত ৰাইজৰ লগত কথা বতৰা পাতে মন্ত্ৰীগৰাকীয়ে। উল্লেখযোগ্য যে ৰাজ্যৰ অতিকৈ জনপ্ৰিয় মন্ত্ৰীগৰাকী অহাৰ খবৰ পাই বহু লোক আহিছিল লগ কৰিবলৈ। সেই সময়তে মঞ্চৰ কাষত উপস্থিত থকা কেইগৰাকীমান ছাত্ৰী আৰু মন্ত্ৰী হিমন্তৰ মাজত হোৱা কথোপকথন এতিয়া ভাইৰেল হৈ পৰিছে ছ'চিয়েল মিডিয়াত। অনুষ্ঠানত উপস্থিত থকা কেইগৰাকীমান ছাত্ৰীয়ে দ্বিতীয় বৰ্ষৰ পৰীক্ষা পিছুৱাবলৈ অনুৰোধ কৰিছিল মন্ত্ৰীগৰাকীক। ইয়াৰ লগে লগে মন্ত্ৰীগৰাকীয়ে টপকৈ কৈ দিলে, তহঁতে পৰীক্ষা দে ফেইল কৰিলেও পাছ কৰাই দিম। ইতিমধ্যে এই ভিডিঅ'ই ছ'চিয়েল মিডিয়াত ব্যাপক প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে। কোনো এগৰাকী দায়িত্বশীল মন্ত্ৰীয়ে এনেদৰে মন্তব্য কৰি ছাত্ৰ ছাত্ৰীসকলৰ শিক্ষাৰ প্ৰতি থকা ধাউতিক স্নান পেলোৱাৰ অভিযোগ কৰিছে। উল্লেখ্য যে শেহতীয়াকৈ হাইস্কুল টেটৰ দৰে প্ৰতিযোগিতামূলক পৰীক্ষাতো বহু ফেইল কৰা পৰীক্ষাৰ্থীক গ্ৰেছ নম্বৰ দি পাছ কৰাই দিয়াৰ অভিযোগ উত্থাপিত হৈছিল। পাছৰটো খবৰ হৈছে মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ ঘোষণা, ৰাজ্যৰ গ্ৰাহকে 30 ইউনিটলৈকে দিব নালাগে বিদ্যুতৰ মাচুল। দিল্লীৰ কেজৰিৱাল চৰকাৰক অনুকৰণ কৰিছে নেকি অসম চৰকাৰে? দিল্লীৰ অৰবিন্দ কেজৰিৱাল নেতৃত্বাধীন চৰকাৰৰ মডেল লাহে লাহে অসম চৰকাৰে ল'বলৈ আৰম্ভ কৰিছে নেকি? শেহতীয়াকৈ ৰাজ্য চৰকাৰৰ প্ৰতিশ্ৰুতিবোৰে এই প্ৰশ্নটোক প্ৰাসংগিক কৰি তুলিছে। সমাগত 2021 চনৰ অসম বিধানসভাৰ নিৰ্বাচন। ইতিমধ্যে বিজেপি নেতৃত্বাধীন ৰাজ্য চৰকাৰে লোৱা অসম বিৰোধী স্থিতিৰ বিৰুদ্ধে জোৱাৰ উঠিছে অধিষ্ঠান বিৰোধী ঢৌ। নিৰ্বাচনক কেন্দ্ৰ কৰি ৰাজ্যৰ উজনি নামনি উত্তৰে দক্ষিণে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে নেৰানেপেৰাকৈ আধাৰশিলা স্থাপনত ব্যৱস্থা হৈ আছে। প্ৰতাপী মন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই ৰাজ্যৰ প্ৰতিটো প্ৰান্ততে ভুৱন ভলুৱা আঁচনি ঘোষণা কৰি দলীয় সভাত ব্যস্ত হৈ আছে। তথাপিও যেন 2021 নিৰ্বাচনত জয়ী হৈ পুনৰ চৰকাৰ গঠন কৰিব পৰাকৈ আত্মবিশ্বাসী হ'ব পৰা নাই বিজেপি দল থকা চৰকাৰ। সেয়েহে এতিয়া ভোটাৰৰ মন মোহিবলৈ চিৰবৈৰী দিল্লীৰ আম আদমি পাৰ্টীৰ অৰবিন্দ কেজৰিৱাল চৰকাৰৰ পদাংক অনুসৰণেৰে অসম চৰকাৰে এক ৰাজ্যৰ 30 ইউনিট বিজুলীৰ মাচুল ফ্ৰী দিয়াৰ কথা ঘোষণা কৰিছে। উল্লেখ্য যে দিল্লীৰ কেজৰিৱাল চৰকাৰে দিল্লীত প্ৰতিজন উপভোক্তাকে মাহে 200 ইউনিটলৈকে বিজুলী ফ্ৰীকৈ যোগান ধৰি আহিছে। এতিয়া দিল্লী চৰকাৰৰ দৰে অসম চৰকাৰে 30 ইউনিটলৈকে বিদ্যুতৰ মাচুল দিব নালাগে বুলি ঘোষণা কৰিছে। আজি ৰাজ্যৰ চৰকাৰৰ প্ৰতাপী মন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই উত্তৰ অসমৰ ঢেকীয়াজুলিৰ এক সভাত এই ঘোষণা কৰিছে। 30 ইউনিটলৈকে যদি বিদ্যুৎ ব্যৱহাৰ হয় তেন্তে ৰাইজে বিদ্যুতৰ মাচুল দিব নালাগে। ঢেকীয়াজুলিত এক নিৰ্বাচনী সভাত এই ঘোষণা কৰে মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। ইয়াৰ উপৰি দুখীয়া দৰিদ্ৰ লোকসকলে বিদ্যুতৰ মাচুল দিয়াৰ সময়ত ৰাজসাহায্য লাভ কৰাৰ সম্ভাৱনাৰ কথা ঘোষণা কৰে মন্ত্ৰীগৰাকীয়ে। সভাখনত তেওঁ আৰু কয়, আমি লাহে লাহে এটা এটাকৈ আঁচনিৰ কাম কৰি গৈ আছোঁ। দুটিলুঙিৰ পৰা ৰাইজক সঁচা অৰ্থত উন্নয়নৰ এক নতুন দিগন্তলৈ লৈ যাব খুজিছোঁ। কেজৰিৱাল চৰকাৰৰ দৰে সঁচা অৰ্থত অসমখনকো আগুৱাই নিব পাৰিম নেকি সেয়া সময়ত লক্ষণীয় হ'ব। পাছৰটো খবৰ হৈছে পুনৰ আক্ৰমণাত্মক মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা। বৰচলাত ক'লে কোনো কাৰণতে কংগ্ৰেছ AIDFৰ চৰকাৰ নহয়, অসমত মাদ্ৰাছা খোলাৰ সপোন কোনেও দেখিব নোৱাৰে, এইবুলি মন্তব্য কৰিছে মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। ৰাজ্যৰ প্ৰভাৱশালী মন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই পুনৰ কংগ্ৰেছ আৰু AIDFৰ বিৰুদ্ধে আক্ৰমণাত্মক হৈ পৰিছে। শোণিতপুৰৰ বৰচলা আৰু ঢেকীয়াজুলি সমষ্টিত চাহ বাগিচাত হাইস্কুলৰ আধাৰশিলাকে ধৰি বিভিন্ন আঁচনি উদ্বোধন কৰি ৰাজহুৱা সভাত কংগ্ৰেছৰ বিৰুদ্ধে সৰব হৈ পৰে মন্ত্ৰীগৰাকীয়ে। বৰচলাৰ ৰাজহুৱা সভাত মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ মন্তব্য, কোনো কাৰণতে কংগ্ৰেছ AIDFৰ চৰকাৰ অসমত নহয়, অসমত মাদ্ৰাছা খোলাৰ সপোন আৰু কোনেও দেখিব নোৱাৰে, আজমলৰ দিছপুৰ দখলৰ সপোন পূৰ্ণ নহয়।
ইফালে অসমলৈ অহা কংগ্ৰেছৰ পৰ্যবেক্ষণক তথা কংগ্ৰেছৰ সাধাৰণ সম্পাদক জিতেন্দ্ৰ সিঙক মন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই চোকা ভাষাৰে সমালোচনা কৰি কয়, কংগ্ৰেছৰ সাধাৰণ সম্পাদক জিতেন্দ্ৰ সিঙে কৈছে, অসমৰ চাহ বাগিচাৰ বিষয়ে বুজিব। ৭০ বছৰে কংগ্ৰেছে ৰাজত্ব কৰি চাহ বাগিচাৰ বিষয়ে জানিবই পৰা নাছিল নে? বাগিচাত স্কুল নাছিল, পানী নাই, বিদ্যুৎ যোগান নাছিল। এতিয়া তোমালোকে চাহ বাগিচাত নিশা কটাই ঝুমুৰ নৃত্য চাব খুজিছানে? চাহ শ্ৰমিকৰ বেদনা চাব খুজিছানে? ৭০ বছৰে গান্ধী পৰিয়ালৰ ব্যৰ্থতা চাব খুজিছা? ৭০ বছৰে চাহ বাগিচাৰ মানুহে কংগ্ৰেছক ভোট দি কেৱল প্ৰতাৰণা পালে। আজি কংগ্ৰেছে বাগানত টুৰিজম গঢ়িব আহিছে। বাগিচাৰ মানুহক টুৰিষ্ট নালাগে। বাগানৰ মানুহৰ কোনোবা দিল্লীৰ পৰা অহা মানুহৰ চেহেৰা চাবলৈ প্ৰয়োজন নাই। বাগানৰ মানুহৰ এতিয়া বিকাশ লাগে। কংগ্ৰেছে অসমত একো কৰিব পৰা নাই। বেলেগ কথা, অসমৰ মানুহক অপমান কৰাৰ কংগ্ৰেছে ধৃষ্টতা নকৰিব। কংগ্ৰেছে কেৱল ধুতি লুঙি দি অসমৰ ৰাইজক নচুৱাই আছিল। ধুতি লুঙিৰ বাবে এসময়ত লাগিছিল দৌৰা দৌৰি। আজি আমি ধুতি লুঙিৰ ৰাজনীতিৰ পৰা আঁতৰি আহিলোঁ। আজি আমি নতুন দিনৰ উজ্জ্বল পোহৰ দেখিলোঁ। বিজেপিয়ে ৰাইজৰ উন্নয়ন কৰি মানুহৰ অন্তৰত থাকিব বিচাৰিছে। ধুতি লুঙি দি কংগ্ৰেছে মৰম কিনিব খুজিছে। আমি উন্নয়ন কৰি ৰাইজৰ মৰম বিচাৰিছোঁ। উল্লেখ্য যে ঢেকীয়াজুলি আৰু বৰজলা সমষ্টিত সোমবাৰে মন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই বহুকেইটা আঁচনিৰ আধাৰশিলা স্থাপন কৰে। পাছৰটো খবৰ হৈছে ক্ৰেডিট কাৰ্ড আৰু ডেবিট কাৰ্ড ব্যৱহাৰ কৰা লোকলৈ নতুন নিয়ম। ক্ৰেডিট কাৰ্ড আৰু ডেবিট কাৰ্ড ব্যৱহাৰ কৰা লোকলৈ নতুন নিয়ম। কৰোনাৰ গভীৰ প্ৰভাৱৰ বাবে সকলোতে পৰিৱৰ্তন। ৰিজাৰ্ভ বেংক অফ ইণ্ডিয়াই সংস্কাৰ সাধনেৰে ক্ৰেডিট কাৰ্ড আৰু ডেবিট কাৰ্ড ব্যৱহাৰ কৰা লোকসকললৈ নতুন নিয়ম আনিলে। এই নিয়মৰ লক্ষ্য হৈছে সুৰক্ষা দিয়া। উল্লেখ্য যে ২০২০ বৰ্ষৰ জানুৱাৰী মাহতেই চেণ্ট্ৰেল বেংকে প্ৰথমে নতুন নিৰ্দেশনা প্ৰকাশ কৰিছিল। সেই নিৰ্দেশনা ৰূপায়ণৰ সময়সীমা মাৰ্চতে দিয়া হৈছিল যদিও আৰু দুবাৰ দিয়া হৈছিল, এবাৰ জুন মাহৰ ১৬ তাৰিখ আৰু আনবাৰ অক্টোবৰৰ ১ তাৰিখ। ব্যৱহাৰকাৰীৰ সুচলতা আৰু কাৰ্ড ট্ৰেঞ্জেকশ্যনৰ সুৰক্ষাৰ হেতু বনোৱা নতুন নিয়মৰ বিশেষ দিনটো হ'ল গ্ৰাহকে এতিয়া ইচ্ছা অনুসৰি কাৰ্ডৰ ছুইচ অন আৰু ছুইচ অফ কৰিব পাৰিব। সেয়ানে ATM ট্ৰেঞ্জেকশ্যন আৰু অনলাইন পে'মেণ্টৰ ক্ষেত্ৰতো একে পদ্ধতি অৱলম্বন কৰিব পাৰিব। আনকি গ্ৰাহকে সকলো ধৰণৰ লেনদেনৰ বাবে নিজাকৈ এক লেনদেনৰ নিৰ্দিষ্ট সীমা ঠিক কৰি ল'ব পাৰিব। এই সকলো ধৰণৰ সুচলতাৰ কাৰণে ৰিজাৰ্ভ বেংক অফ ইণ্ডিয়াই সকলো বেংকক 24/7 মেকানিজম সংযোজন কৰিবলৈ নিৰ্দেশ দিছে, যি গ্ৰাহকক নতুন অপশ্যনৰ সুবিধা দিব। পিছে আপুনি আচৰিত হ'ব যে প্ৰযুক্তিবিদ্যাৰ নতুন সুবিধাই আপোনাক আৰু বিশেষ সুবিধা দিব। সেয়া হৈছে মোবাইল এপ্লিকেশ্যন, ইণ্টাৰনেট বেংকিং, ATM আৰু ইণ্টাৰেক্টিভ ভইচ ৰেছপন্স। পাছৰটো খবৰ হৈছে অসমত এইবাৰ হ'ব ৰাইজৰ দল নেতৃত্বত চৰকাৰ। অসমত এইবাৰ হ'ব ৰাইজৰ দল নেতৃত্বত চৰকাৰ। গোলাঘাট উপস্থিত হৈ ৰাইজৰ দলৰ মুখ্য আহ্বায়ক ভাস্কুদি শইকীয়াৰ এই মন্তব্য প্ৰদান কৰে। ৰাইজৰ দলৰ বাবে বিজেপি অকপ যিমান শত্ৰু সিমানেই শত্ৰু কংগ্ৰেছ আৰু AIDFকো। তেওঁ কয় যে অসমৰ ৰাইজে এইবাৰ প্ৰত্যাখ্যান কৰিব বিজেপি মিত্ৰজোঁটক। অসমৰ ৰাইজে এইবাৰ আঞ্চলিকতাবাদী শক্তিক আসনত বহুৱাৰ লগতে ৰাষ্ট্ৰীয়তাবাদী দল ধূলিসাৎ হ'ব। আনহাতে অসম জাতীয় পৰিষদৰ ৰাইজৰ দলৰ মাজত মিত্ৰতাৰ প্ৰসংগ উল্লেখ কৰে মুখ্য আহ্বায়কগৰাকীয়ে কয়, শীঘ্ৰেই এই বিষয়ত আলোচনা কৰা হ'ব আৰু ৰাষ্ট্ৰীয়তাবাদী শক্তিক উৎখাত কৰিবলৈ মিত্ৰতাৰ প্ৰয়োজন বুলি কৌশলপূৰ্ণ মন্তব্য কৰে। লগতে কয় যে ৰাইজৰ দলৰ চৰকাৰ হ'লে কেৱল খিলঞ্জীয়া লোককহে প্ৰাধান্য দিয়া হ'ব বুলি। মিয়া ৰাজনীতিৰ সন্দৰ্ভত ভাস্কুদি শইকীয়াই কয় যে এনেধৰণৰ জাতপাতৰ ৰাজনীতি মেলি দিয়া হয় আৰু মানুহক ভাগ ভাগ কৰাৰ ষড়যন্ত্ৰ কৰে। আনহাতে গোলাঘাটত জন্ম লাভ কৰা অগপৰ এতিয়া ভৰিৰ তলৰ মাটি নোহোৱা হোৱাৰ লগতে অগপৰ সভাপতি এইবাৰ নিৰ্বাচনত ৰণত পৰিব বুলি মন্তব্য কৰে। সোমবাৰে ৰাইজৰ দলৰ মুখ্য আহ্বায়ক ভাস্কুদি শইকীয়াই গোলাঘাটত উপস্থিত হোৱাৰ লগে লগে জামুগুৰিৰ পৰা ৰাইজৰ দলৰ সদস্যসকলে বাইক ৰেলীৰ আগবঢ়াই আনি গোলাঘাটৰ মৈত্ৰী সংঘত এখন সভাত অংশগ্ৰহণ কৰে। পাছৰটো খবৰ হৈছে আপুনি খুব কথা পাহৰিছে নেকি? স্মৃতিশক্তি বৃদ্ধি কৰিবলৈ ঘৰুৱা টিপছ। বামি শাকৰ এগেঞ্চি দীঘল দুটা আগ প্ৰতিদিনে ৰাতিপুৱা খাব লাগে। গাজৰৰ ৰস দিনে 100 গ্ৰাম খাব লাগে। তেতিয়া আপোনাৰ স্মৃতিশক্তি বাঢ়িব আৰু আপুনি কথা পটককৈ পাহৰি নাযায়। আপুনি খুব কথা পাহৰিছে নেকি? আপুনি যদি এটা কাম কৰিব বিচাৰে অন্য এটা কাম কৰে নেকি? সাম্প্ৰতিক সময়ত বিভিন্ন ধৰণৰ মানসিক চাপ, চিন্তা, ঘৰুৱা সমস্যা, স্নায়ৱিক দুৰ্বলতা আদিৰ বাবে স্মৃতিশক্তি কমাটো স্বাভাৱিক। স্মৃতিশক্তি বঢ়াবলৈ কেইটামান ঘৰুৱা টিপছ আজি মই আপোনালোকক দিম। বামি শাকৰ এগেঞ্চি দীঘল দুটা প্ৰতিদিনে ৰাতিপুৱা খাব লাগে। গাজৰৰ ৰস প্ৰতিদিনে 100 গ্ৰাম খাব লাগে। সৰু মানিমুনি পাতৰ ৰস আধা চামুচ নিতৌ পুৱা খাব লাগে। জালুক 10টা পানীত সিজাই সেই পানী দিনে দুবাৰ খালে। শতমূলৰ শিপাৰ ৰস 4 চামুচ একাপ গাখীৰৰ লগত খাব। আপেল প্ৰত্যেক দিনা খাব। আমলখি প্ৰত্যেক দিনাই খাব। চীনাবাদাম পিহি মৌৰ লগত খাব। ফলগুটি ভাজি গুড়ি কৰি তাৰ মিশ্ৰি আৰু এৱা গাখীৰৰ লগতে খাব লাগিব। তাৰপিছতে বকফুল ঘিউত
ভাজি খাব, মাদক দ্ৰব্যৰ পৰা আঁতৰি থাকিব, আপোনাৰ নিচাজাতীয় যিমানখিনি বস্তু আছে সেইখিনি বস্তুৰ পৰা আপুনি কমপ্লিটলি আঁতৰি থাকিব লাগিব, লগতে টোপনি ক্ষতি নকৰিব, মনৰ চিন্তা দূৰ কৰিবলৈ নিজৰ ৰুচিমতে কিতাপ পঢ়িব, শাক পাচলি নিয়মিতভাৱে খাওক। এইখিনি খালে আপোনালোকৰ স্মৃতিশক্তি বাঢ়িব আৰু আপুনি পটককৈ কথা পাহৰি নাযায়, ঠিক আছে। পাছৰটো খবৰ হৈছে সমষ্টি পুনৰ নিৰ্ধাৰণৰ গোচৰ, অসম চৰকাৰক 2 সপ্তাহৰ ভিতৰত উত্তৰ দিবলৈ নিৰ্দেশ উচ্চতম ন্যায়ালয়ৰ। উচ্চতম ন্যায়ালয়ে সোমবাৰে AIDFে উত্তৰ পূৰ্বৰ 4 ৰাজ্যৰ সমষ্টি পুনৰ নিৰ্ধাৰণৰ ডেমিলিয়েশ্যন 28 ফেব্ৰুৱাৰী ৰাষ্ট্ৰপতিৰ নিৰ্দেশক প্ৰত্যাহ্বান জনাই জমা দিয়া লেখ আবেদনৰ শুনানি গ্ৰহণ কৰে দেশৰ মুখ্য ন্যায়াধীশ শাৰদ অৰবিন্দ ববডেৰে গঠিত 3জনীয়া বিচাৰপীঠে ৰাজ্য চৰকাৰকেইখনে অসম, অৰুণাচল প্ৰদেশ, নাগালেণ্ড আৰু মণিপুৰ মে' মাহতে সৰ্বোচ্চ ন্যায়ালয়ে প্ৰেৰণ কৰা জাননীৰ উত্তৰ নিদিয়াৰ কাৰণে ক্ষুব্ধ হয় আৰু 2 সপ্তাহৰ ভিতৰত উত্তৰ দিবলৈ নিৰ্দেশ দিয়ে। আবেদনকাৰীৰ হৈ জ্যেষ্ঠ অধিবক্তা ৰাজু ৰামচন্দনে বিষয়টো অতি জৰুৰী আৰু মে' মাহতে জাননী জাৰি কৰা হৈছিল বুলি উচ্চতম ন্যায়ালয়ক অৱগত কৰে। উচ্চতম ন্যায়ালয়ে তেতিয়া নাগালেণ্ডৰ প্ৰতিনিধিজনক উদ্দেশ্যি কয়, যদি 2 সপ্তাহৰ ভিতৰত উত্তৰ নিদিয়ে তেন্তে তেওঁলোকৰ অবিহনে আদালতত শুনানিৰ দিশত অগ্ৰসৰ হ'ব। অসম চৰকাৰৰ প্ৰতিনিধিয়ে জাননী জাৰি কৰাৰ 5 মাহৰ পিছতো আদালতৰ পৰা 2 সপ্তাহৰ অধিক সময় বিচাৰিছিল, কিন্তু আদালতে অনুমতি প্ৰদান নকৰিলে। পাছৰটো খবৰ আছে ছ'চিয়েল মিডিয়াত তৰুণ গগৈৰ মৃত্যুৰ ভুৱা বাতৰি, ভেণ্টিলেশ্যনত থকা প্ৰাক্তন মুখ্যমন্ত্ৰীৰ স্বাস্থ্য প্ৰকৃততে কেনে? ভেণ্টিলেশ্যনত আছে প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈ। বৰ্তমানেও তেওঁ NIV অৰ্থাৎ নন ইনভেচিভ ভেণ্টিলেশ্যন চমুকে NIVত আছে। গুৱাহাটী মেডিকেল কলেজ হস্পিটেল কৰ্তৃপক্ষই জনোৱা মতে পুৱাৰ পৰা তৰুণ গগৈৰ স্বাস্থ্য যথেষ্ট সুস্থিৰ যদিও এতিয়াও তেওঁ সংকটজনত মুক্ত নহয়। শৰীৰত কাৰ্বন ডাই অক্সাইডৰ পৰিমাণ 140 যথেষ্ট বাঢ়ি যোৱাৰ কাৰণে আৰু শৰীৰৰ পৰা কাৰ্বন ডাই অক্সাইড ওলাই নোযোৱাৰ কাৰণে তেওঁ কিছু অস্থিৰ হৈ পৰাৰ লগতে ভ্ৰম বকিছিল বুলি প্ৰকাশ কৰা হৈছে। নিশা অৰ্থাৎ তেওঁৰ স্বাস্থ্যৰ অৱনতি ঘটাৰ কাৰণে তেওঁক GMCHৰ ICUত ভৰ্তি কৰোৱা হয়। বৰ্তমান তৰুণ গগৈৰ শৰীৰত অক্সিজেন লেভেল NIVত অৰ্থাৎ 96/98% বহাৰ লগতে কাৰ্বন ডাই অক্সাইডৰ পৰিমাণ 70লৈ নামিছে। সংবাদমেলত GMCHৰ অধীক্ষক ডাক্তৰ অভিজিত শৰ্মাই প্ৰকাশ কৰে। আনহাতে তৰুণ গগৈৰ মৃত্যুৰ বাতৰি ছ'চিয়েল মিডিয়াত ভুৱা অপপ্ৰচাৰ চলোৱা কাৰ্যকো দুখজনক আখ্যা দিয়ে অধীক্ষকগৰাকীয়ে। আবেলিলৈকে তৰুণ গগৈৰ স্বাস্থ্যৰ কিছু উন্নতি হোৱাৰ লগতে অধীক্ষকৰ সৈতে তেওঁ কথা পতা বুলি কোৱা হৈছে। বিচনাত তেওঁ হাত ভৰি লৰাইছে বুলিও কোৱা হৈছে। 3বাৰৰ মুখ্যমন্ত্ৰীগৰাকীক কৰোণাত আক্ৰান্ত হোৱাৰ পৰা যোৱা 25 অক্টোবৰত দীঘলীয়া চিকিৎসাৰ পিছত ঘৰলৈ যাবলৈ দিয়া হৈছিল। 86 বছৰীয়া তৰুণ গগৈক যোৱা 31 আগষ্টত স্বাস্থ্যৰ দ্ৰুত অৱনতি ঘটাৰ পিছত অক্সিজেন আৰু প্লাজমা থেৰাপিৰ চিকিৎসা কৰা হৈছিল। ইয়াৰ পিছতে কিছু সুস্থ হৈছিল তেওঁ। পাছৰটো খবৰ হৈছে মুছলমান মহিলাৰ বুৰ্খা আৰু অসমীয়া মহিলাৰ উৰণিৰ মাজত নাই পাৰ্থক্য, বীৰ লাচিত সেনাৰ নেতাৰ মন্তব্যক লৈ ব্যাপক প্ৰতিক্ৰিয়া। মিয়া পাব্লিক স্কুলক লৈ নগাঁৱত তীব্ৰ প্ৰতিক্ৰিয়া সৃষ্টি হোৱাৰ সময়তে অসমীয়া মহিলাৰ উৰণিক সংখ্যালঘু মহিলাৰ বুৰ্খাৰ সৈতে তুলনা কৰিলে বীৰ লাচিত সেনাৰ নগাঁও জিলাৰ সাধাৰণ সম্পাদক প্ৰকাশ বৰুৱাই। হিন্দু মুছলমানৰ মাজত সম্প্ৰীতিৰ বাণী প্ৰচাৰ কৰিবলৈ গৈ বীৰ লাচিত সেনাৰ নেতাগৰাকীয়ে কয়, অসমীয়া জাতিৰ বাবে বীৰ লাচিত বৰফুকন আৰু ইছমাইল ছিদ্দিকৰ অৱদান সমান, কিন্তু শিলাদিত্য সত্যৰঞ্জন বৰাৰ দৰে একাংশ ভণ্ড হিন্দুত্ববাদী নেতাই অসমখনক ভাগ ভাগ কৰিছে। বীৰ লাচিত সেনাৰ নেতাগৰাকীয়ে লগতে আজমলকো বিশ্বাস নকৰিবলৈ আহ্বান জনায়। আনহাতে মিয়া মিউজিয়াম আৰু মিয়া পাব্লিক স্কুল সন্দৰ্ভত প্ৰতিক্ৰিয়া প্ৰকাশ কৰি বীৰ লাচিত সেনাৰ নেতাগৰাকীয়ে কয়, মিয়া অসম তথা অসমীয়া জাতিৰ বাবে এটা সন্মানসূচক শব্দ। আমি মিয়াক সন্মান কৰোঁ, কিন্তু এছাম ভণ্ড ৰাজনীতিবিদে মিয়া গেদা আদি শব্দৰে মুছলমানক অপমান কৰিছে। মিয়া মানে বাংলাদেশী বুলি তুচ্ছ তাচ্ছিল্য কৰা হৈছে। লুঙি টুপি পিন্ধিলেই বাংলাদেশী বুলি স্বীকৃতি দিয়ে। ৰূপহীহাটৰ 10 গাঁৱত অনুষ্ঠিত সভাত নতুনকৈ গঠিত আঞ্চলিক ৰাজনৈতিক দল ৰাইজৰ দলৰ প্ৰাৰ্থীক বিজয়ী কৰিবলৈ আহ্বান জনাই বীৰ লাচিত সেনাৰ নেতাগৰাকীয়ে কয়, অনাগত নিৰ্বাচনত বীৰ লাচিত সেনাই ৰূপহীহাটত প্ৰাৰ্থী নিৰ্বাচন নকৰে, ৰূপহীৰ ৰাইজে বিচৰা প্ৰাৰ্থীকহে প্ৰাৰ্থিত্ব দিব বীৰ লাচিত সেনাই। ৰূপহীহাটৰ 10 গাঁৱত সোমবাৰে বিয়লি অনুষ্ঠিত কৰা সভাত শতাধিক সংখ্যালঘু ৰাইজে অংশগ্ৰহণ কৰে। আৰু আজিৰ পাছৰটো খবৰ হৈছে মিয়া শব্দ উচ্চাৰণ নকৰোঁ বুলি আজিয়েই প্ৰস্তাৱ লওক, ময়ো উচ্চাৰণ নকৰোঁ মন্ত্ৰী হিমন্ত বিশ্বক প্ৰত্যাহ্বান চেয়াৰমান আলীৰ। চেয়াৰমানৰ কোনো ভেলু নাই বুলি দেওবাৰে মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই পেংলাই কৰাৰ পিছতে সোমবাৰে জাঙুৰ খাই উঠিল বাঘবৰ সমষ্টিৰ কংগ্ৰেছী বিধায়ক চেয়াৰমান আলী আহমেদ। মন্ত্ৰী হিমন্ত বিশ্বৰ মগজুত মামৰে ধৰিছে বুলি কৈ বিধায়ক চেয়াৰমানে হিমন্ত বিশ্ব শৰ্মাক গুৰি চৰিত পঢ়িবলৈ উপদেশ দিয়ে। প্ৰভাৱশালী মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ইটিকিংসূচক মন্তব্যৰ পিছতে সোমবাৰে চেয়াৰমান আলী আহমেদে ক'লে, হিমন্তৰ দৰে ময়ো এজন বিধায়ক, 3 লাখ মানুহৰ জনপ্ৰতিনিধিক কিয় পেংলাই কৰে হিমন্তই? মই বাঘবৰ সমষ্টিৰ 3 লাখ মানুহৰ প্ৰতিনিধি।
হিমন্ত বিশ্ব শৰ্মাৰ ব্যৱহাৰত শুদ্ধ চেয়াৰমেনে ঘৰত ঘূৰোতে হিমন্ত বিশ্বক নীতি শিক্ষা নিদিলে বুলি মন্তব্য কৰে চেয়াৰমেন আলী আহমেদে কয় নিকৃষ্ট ৰাজনীতি কৰা হিমন্ত বিশ্বৰ মগজুত মামৰে ধৰিছে মামৰ গুচাবলৈ হিমন্তই গুৰুৰ চৰিত পঢ়ক গুৰুজনাৰ জীৱনী পঢ়ক তেতিয়া বুজিব মানুহৰ মন মগজু কিমান বিশাল হ'ব লাগে ইপিনে মিয়া মিউজিয়াম প্ৰসংগত এতিয়াও নিশ্চিত স্থিতিত অটল আছে বাঘবৰ সমষ্টিৰ বিধায়ক চেয়াৰমেন আলী মিয়া শব্দক লৈ হিমন্তই ৰাজনীতি কৰা বুলি কৈ চেয়াৰমেনে হিমন্তক দিলে এক প্ৰস্তাৱ চেয়াৰমেনে ক'লে মিয়া শব্দটো উচ্চাৰণ নকৰোঁ বুলি আজিয়েই প্ৰস্তাৱ লওক হিমন্ত বিশ্বই মিয়া শব্দক লৈ হিমন্ত বিশ্বৰ ইমান এলাৰ্জি বুলি বুজি নাপাওঁ তেওঁ যদি আজিয়েই মিয়া শব্দটো উচ্চাৰণ নকৰোঁ বুলি প্ৰস্তাৱ লয় তেন্তে ময়ো আজিৰ পৰা মিয়া শব্দটো উচ্চাৰণ নকৰোঁ এইদৰে হিমন্ত বিশ্ব শৰ্মাক তীব্ৰ ভাষাৰে সমালোচনা কৰি কংগ্ৰেছী বিধায়কজনে তুলিলে আন এক প্ৰশ্নৰ চৰ-চাপৰিত বসবাস কৰা ৭০-৮০ লাখ মানুহ কিয় অসমীয়া নহয় তেওঁলোককো বিগত ৪-৫টা দশকে নিজকে অসমীয়া বুলি পৰিচয় দি আছে সেই ৭০-৮০ লাখ মানুহ যদি অসমীয়া নহয় তেন্তে বিজেপি চৰকাৰে ঘোষণা কৰক উল্লেখযোগ্য যে বিধায়ক চেয়াৰমেন আলীয়ে শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত মিয়া মিউজিয়াম স্থাপনৰ প্ৰস্তাৱ আগবঢ়াইছিল সেই প্ৰস্তাৱ তেওঁৰ সম্পূৰ্ণ ব্যক্তিগত বুলি দাবী কৰিছে আৰু আজিৰ শেহতীয়া খবৰটো হৈছে কংগ্ৰেছৰ কোন নেতাক এবাৰ দিয়া হ'ব দলীয় টিকট উজনিত কেনেদৰে প্ৰস্তুত কৰা হৈছে ৰণকৌশল অসমৰ মুখ্যমন্ত্ৰী কোন নাজানে অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ তত্ত্বাৱধায়ক জিতেন্দ্ৰ সিঙে উজনি অসম ভ্ৰমণ কৰি সিঙে উপলব্ধি কৰিছে যে এইবাৰ নিৰ্বাচনত অসমত ৰাইজে বিজেপিক আঁতৰাবলৈ অধীৰ আগ্ৰহেৰে বাট চাই আছে সোমবাৰে যোৰহাটত অনুষ্ঠিত কংগ্ৰেছৰ এখন বিশেষ সভাত তত্ত্বাৱধায়কগৰাকীয়ে আগন্তুক নিৰ্বাচনৰ বাবে কংগ্ৰেছৰ টিকট প্ৰত্যাশীসকললৈ দিছে বিশেষ বাৰ্তা অসমৰ তত্ত্বাৱধায়কৰ দায়িত্ব গ্ৰহণ কৰিয়েই সোমবাৰৰ বাবে অসমলৈ অহা জিতেন্দ্ৰ সিং ডিব্ৰুগড়ৰ পিছত যোৰহাটত সোমবাৰে উপস্থিত হয় যোৰহাটৰ জিলা পুথিভঁৰাল প্ৰেক্ষাগৃহত অনুষ্ঠিত উজনিৰ ৫খন জিলাৰ মাণ্ডলিক বিষয়ববীয়াসকলৰ সৈতে এখন সভাত অংশগ্ৰহণ কৰে জিতেন্দ্ৰ সিঙে এই সভাত উপস্থিত থাকে যোৰহাট গোলাঘাট শিৱসাগৰ চৰাইদেউ আৰু মাজুলী জিলা কংগ্ৰেছ কমিটিৰ মাণ্ডলিক বিষয়ববীয়াসকলৰ লগতে প্ৰদেশ কংগ্ৰেছৰ শীৰ্ষ নেতা জিতেন্দ্ৰ সিঙে কংগ্ৰেছৰ বিষয়ববীয়াসকলক উদ্দেশ্যি কয় যে এইবাৰ অসমৰ জনসাধাৰণে কংগ্ৰেছক চৰকাৰ গঠনৰ দায়িত্ব দিবলৈ বাট চাই আছে অসমৰ লোকসকল বহু সংগত থকাৰ লগতে বৰ্তমান সময়ত অসমত কংগ্ৰেছৰ বাবে পৰিৱেশ ভাল হৈ আছে বুলি কয় তত্ত্বাৱধায়কগৰাকীয়ে জিতেন্দ্ৰ সিঙে আৰু কয় যে এইবাৰ অসমত বিজেপিৰ ফাঁকি নচলে তেওঁ বাগিচাৰ শ্ৰমিকৰ ঘৰত নিশা কটোৱাৰ উদ্দেশ্যে তেওঁলোকৰ সমস্যাসমূহৰ গভীৰতালৈ গৈ অনুধাৱন কৰা বুলি জানিবলৈ দিয়ে অসমৰ মুখ্যমন্ত্ৰী কোন হয় মই নাজানো মই বিমূৰত পৰোঁ যে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল হিমন্ত বিশ্ব শৰ্মা বিভিন্ন শ্ৰেণীৰ লোকৰ পৰা মই যি তথ্য লাভ কৰিছোঁ সেয়া হ'ল যে বিজেপিৰ প্ৰতি মানুহৰ মনত বহুত খং আছে এইবাৰ ৰাইজে অপেক্ষা কৰি আছে নিৰ্বাচনলৈ অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ তত্ত্বাৱধায়ক জিতেন্দ্ৰ সিঙে এনেদৰে কয় আনহাতে অসমত কংগ্ৰেছৰ টিকট প্ৰত্যাশীসকললৈ বিশেষ বাৰ্তা লৈ আহিছে জিতেন্দ্ৰ সিঙে টিকট প্ৰত্যাশীসকলক ফিল্ডলৈ যাবলৈ নিৰ্দেশ দিছে জিতেন্দ্ৰ সিঙে দিল্লী গুৱাহাটীত বহি থকা লোকসকলক টিকট দিয়া নহ'ব বুলি সকলোতকৈ সতৰ্কবাণী কৰি দিছে জিতেন্দ্ৰ সিঙে এতিয়াৰে পৰা তৃণমূল পৰ্যায়ত নেতাসকলে কৰা কামৰ ওপৰত তীক্ষ্ণ দৃষ্টি ৰাখিব কংগ্ৰেছৰ শীৰ্ষ নেতৃত্বই আৰু তাৰ ওপৰত নিৰ্ভৰ কৰিয়ে প্ৰদান কৰিব নিৰ্বাচনৰ টিকট এইবাৰ নিৰ্বাচনৰ মেনিফেষ্টৰ বাবেও বিশেষ পৰিকল্পনা প্ৰস্তুত কৰিছে কংগ্ৰেছ কৰ্মীসকলে মানুহৰ ঘৰে ঘৰে গৈ সমস্যাসমূহৰ বুজ লোৱাৰ পিছত তাৰ ওপৰত ভিত্তি কৰি মেনিফেষ্ট প্ৰস্তুত কৰা হ'ব বন্ধু বান্ধৱীসকল আজিৰ ভিডিঅ'টোৰ মাধ্যমেৰে আপোনালোকক বহুকেইটা গুৰুত্বপূৰ্ণ খবৰ দিব চেষ্টা কৰিলোঁ যদি খবৰকেইটা শুনি ভাল লাগিছে লাইক কৰিব শ্বেয়াৰ কৰিব চেনেলটো ছাবস্ক্ৰাইব কৰি ছাইডত থকা যিটো বেল আইকন আছে প্ৰেছ কৰি অল অপশ্যনটো ক্লিক কৰিব একেবাৰে নাপাহৰিব এনেকুৱা ধৰণৰ ৰেগুলাৰ খবৰসমূহ পাই থাকিবলৈ বন্ধু বান্ধৱীসকল আজিলৈ বাই বাই আকৌ এটা নেক্সট ভিডিঅ'ত লগ পাম জয় অসম